নমস্কাৰ, মোৰ নাম ৰাজীৱ কলিতা। এখন নতুন অসমীয়া সিনেমা অতি সোনকালে চিত্ৰগৃহলৈ আহি আছে। সিনেমাখনৰ নাম হৈছে কলাজ আৰু এই সিনেমাখন পৰিচালনা কৰিছে অমৰদীপ গগৈদেৱে। প্ৰথম এই সিনেমাখনৰ প্ৰাৰম্ভিক সময়ত মই যেতিয়া অমৰদীপ গগৈদাক লগ পালোঁ, তেখেতে ক'লে যে তুমি এইটো চৰিত্ৰ ৰূপায়ণ কৰিব লাগিব। তাৰপাছত মই কাৰণ অভিনেতা হিচাপে কাম কৰিবতো বিচাৰিয়ে থাকোঁ। তাৰপাছত সকলো হৈ গৈ থাকে, কিন্তু ইণ্টাৰেষ্টিং হ'ল কি দুদিনমান আমি স্ক্ৰিপ্ট পঢ়াৰ পাছত লাহেকৈ অমৰদীপ দাই মোক ক'লে যে ইয়াত এটা কথা আছে। মোৰতো কি তুমি গান গাব লাগিব। তাৰপিছত কৈছে নাই, তুমি চিন্তা কৰিব নালাগে, তোমাক এই গান গোৱাৰ কাৰণে তোমাৰ প্ৰেক্টিচ কৰাৰ কাৰণে তোমাক সিমানখিনি সুবিধা দিয়া হ'ব, কিন্তু গানটো খুব টান। তাৰপাছত কিন্তু মোৰ অকণমান ভয় লাগিছিল, গাব পাৰিম জানো। কিন্তু সৌৰভ দাক বহুত ধন্যবাদ এই হিচাপতে, কাৰণ সৌৰভ দাই ইমান ধুনীয়াকৈ মোক প্ৰিপাৰেশ্যন কৰাইছে। শেষৰ পিনে এনেকুৱা হ'ল, মোৰ এনেকুৱা কনফিডেন্স লেভেল বঢ়াই দিছে সৌৰভ দাই যে মই গাব পাৰোঁ।